আজি টপিকটো হল ডিম্পুৰাই থাৰ যে বিক্ৰী কৰিলে এইটো কাৰণটো কি তো আহক বস্তুটো ভালকে বুজাই কওঁ মোৰ লগত আছে মোৰ ভাই চাব পাৰে হেল্ল' গাইজ আৰু যেটো কবা খুজিছিলো সেইটো কওঁ যিকোনো এটা বস্তু কিনিলে হেতুৰ কিবা এটা ভ্যালু থাকে ফাৰ্ষ্টত তা শক বুলি এটা কথা আছে তো ডিম্পুৰাই থাৰখন অলপ শকৰ এটা কিনিলে কিনাৰ পিছত এক বছৰমান চলালে চলোৱাৰ পিছত কিবা অলপ হেৰি হৈ যায় মানে বস্তুটো ইমান ভাল নালাগে আৰু ভ্যালুটো কমি যায় সেইকাৰণে থাৰখন বিক্ৰী কৰিলে আৰু জিমনিখন কিনিছে আজি জিমনিখন কিনিলে ভাল লাগছে কিবা এটা থাৰ তথাপি অলপ বেয়া লাগছে থাৰ অলপ কিবা এটা কমি আমাৰ ডিম্পুটা ধাৰ আছে বুলি সেইটোৱে আৰু জিমনিখন কিনিছে এইটো মানে ভাল আছে ক'তবা গিলি লং ড্ৰাইভত কিবা ফেচিলিটি আছে ভিতৰত এইটোৱে আৰু গাইজ আৰু যদি ভিডিঅ'টো ভাল লাগিছে এটা লাইক কৰি দিব আৰু চেনেলৰ নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাইটি কিবা ক'বা যদি কোৱা কি আৰু কম আপোনালোকে আমাক সাপোৰ্ট কৰিলেই হ'ল এইটোৱে কথা এইটোৱে আৰু ছাবস্ক্ৰাইব কৰি দিব প্লিজ আৰু ডিছক্ৰিপশ্যনত ইনষ্টাগ্ৰামৰ লিংক থাকিব ফ'ল' কৰি দিব তো গাইজ আজিৰ কাৰণে বাই টাটা বাই বাই